আজি আমাৰ ফকৰাগ্ৰাম ব্লক কমিটিৰ উদ্যোগত আমাৰ ফকৰাগ্ৰাম MCLA সমষ্টিৰ এৰিয়া লৈ আমাৰ যিটো আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে যিটো ইলেকশ্যন পৰিচালনা সমিতি, এই ইলেকশ্যন পৰিচালনা সমিতিটো গঠন কৰিলে আৰু এই ইলেকশ্যন পৰিচালনা সমিতিটো আমাৰ প্ৰায় ৭৫ জনীয়া এটা ইলেকশ্যন পৰিচালনা সমিতি আজি সবৰে উপস্থিতিত সুস্থভাৱে এটা গঠন কৰি দিলে। মোক বিশেষকৈ সভাপতিৰ দায়িত্ব দিছে। মোক সভাপতিৰ দায়িত্ব দিয়াৰ কাৰণে মোৰ ওপৰত আস্থা বিশ্বাস ৰাখাৰ কাৰণে মই এই হিচাপতে আমাৰ যিখিনি আমাৰ চেণ্ট্ৰেল কেন্দ্ৰীয় পৰ্যবেক্ষক তথা আমাৰ ব্লকৰ যিখিনি মানুহ আছে সবকে মই ধন্যবাদ যাচিছোঁ আৰু আগন্তুক এই লোকসভা নিৰ্বাচনটো অতি সুস্থভাৱে যাতে চলাই লৈ যাব পাৰোঁ তাৰ কাৰণে সবৰে সকলো স্তৰৰ বুথ লেভেলৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় কমিটি, ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, আমাৰ বিভিন্ন লিডাৰ সকলোৰে মই সহায় সহযোগিতা কামনা কৰিছোঁ। কিবা ৰণনীতি ক'ব নেকি? ৰণনীতি আপুনি নতুনকৈ কি বনাব? হয়, আমাৰ বহুতো বুদ্ধিজীৱী আছে, সেই বুদ্ধিজীৱীবিলাকক লৈ আমি ৰণনীতিখিনি আমি তৈয়াৰ কৰিম। ৰাইজক এটাই মই মানে কি জনাওঁ যে বৰ্তমান যি ভুল আমি কৰিলোঁ বড়ো অনাবড়ো ৰাজনীতিও আমি কৰিলোঁ, পৰিৱৰ্তনৰ ৰাজনীতিও আমি কৰিলোঁ। বড়ো অনাবড়ো ৰাজনীতি কৰি আমি দুবাৰ আমাৰ লোকসভাত আমাৰ হীৰাচৰণীয়া ডাঙৰীয়াক আমি পঠালোঁ। এই যে হীৰাচৰণীয়া ডাঙৰীয়াই আমাৰ অনাবড়ো ৰাইজৰ কাৰণে কি কৰিলে কি নকৰিলে আপোনালোক সবেই জ্ঞাত আৰু সেইখিনি আমাৰ ৰাইজে আৰু নকৰে, ভুলটো নকৰে। আৰু পৰিৱৰ্তনৰ শ্লোগান দি আমাৰ প্ৰমোদ বড়ো চৰকাৰ আহি আমাৰ ৰাইজৰ মাজত যিটো মাধামাৰ কৰিলে, ৰাইজক যিটো হাৰাশাস্তি কৰিলে, উন্নয়নৰ নামত যিটো ভাকো ভাওনা কৰিলে, অকল সিহঁতৰ ব্যক্তিগত সম্পত্তি আৰু ব্যক্তিগত পুঁজি লুটাৰ বাহিৰে আজিৰ ডেটত আমি যিটো অলপ আগতে আমাৰ বিধায়ক ছাৰে কৈছে যে এজন চেয়াৰমেনে পইচাৰ ওপৰত শুই থাকে আৰু সেই চেয়াৰমেনজনক আজি সিহঁতে ছাছপেণ্ড কৰিছে, দলৰ পৰা ছাছপেণ্ড কৰিছে। খুব লজ্জাজনক নিন্দনীয় ঘটনা। আৰু এইবিলাক আমাৰ BPF 17 বছৰ কালত কোনো এজন BPFৰ চেয়াৰমেনে পইচাৰ ওপৰত শুই নাছিল। তো মানে সিহঁতে পইচা দেখা নাছিল, আচলতে পইচা দেখা নোপোৱাৰ কাৰণে সিহঁতে নতুনকৈ পইচা দেখা পাইছে, সেইকাৰণে পইচাৰ ওপৰত শুই আছে। আৰু এইখিনি মানুহে ইতিমধ্যে বুজি পাইছে, আগন্তুক ভৱিষ্যতে সিহঁতক অগ্ৰাহ্য কৰিব বুলি মোৰ ধাৰণা হৈছে। চাওক, আজি আমাৰ জইনিং প্ৰগ্ৰামটো হয়, আমাৰ বহুত বেছি মানুহৰ জইনিং প্ৰগ্ৰাম আছিল। পিছত আমি যোৱাকালি সিদ্ধান্ত ল'লোঁ, যিহেতু আমাৰ ইলেকশ্যনৰ বতৰ, আমি এতিয়া গাঁও পৰ্যায়ত যাব লাগে। আজি আমাৰ ইয়াতে প্ৰায় 250 মানুহৰ জইনিং হ'ল। আমাৰ 2000তকৈ মানুহ ওপৰত বেছি আছিল জইনিঙৰ। বাকী মানুহখিনি আমি য'ত যাৰ প্ৰাইমাৰী আছে সেই প্ৰাইমাৰীত আমি এটাকে মিটিং কৰি তাতে আমি জইনিঙৰ ব্যৱস্থাটো আমি কৰিম।